खुलुमबाय इनसाइड नि बर'आव आं मितु बर' खुंथायनि गोहोआव थानाय बीजेपी सोरखारनि जौगानाय स्लोगाननि उल्था नुनो मोनदों 62 नं बरमा विधानसभा बियाबनि सिङाव बेखौ लानानै हुराटी हालामनि रायजोफोरा खुद्रिखांदों। नलबारि जिल्लानि तिहु महकुमानि सिङाव थानाय 62 नं बरमा विधानसभा बियाबनि 46 नं पुब बरभाग गामि पन्चायतनि सिङाव माखासे जौगाखां खामानि मावदोंब्लाबो हुराटी गामिनि लामाया दासिम जोबोर गाज्रि दं। जायनि जाहोनाव जाख्रिसे अखा हाब्लानो लामायाव दै जमा जानायजों लोगोसे गामिनि रायजोफोरा हान्थिनायाव जोबोर जेंनानि मोगा-मोगि जायो। भारत उदांस्रि जानाया 70 बोसोर बाबेनलांनाय उनावबो हुराटी हालामनि रायजोफोरा जौगानायनि जेबो खाबु मोनैयाव खुद्रिखाङो आरो 62 नं बरमा विधानसभा बियाबनि एमएलए बिथांखौ बिफानारिनो फोरमायथिनानै रायजोफोरनि जेंनाखौ थाबै मावफुंना होनो खावलायो। অন্তর্গত হুরাটি বুনমাছ চুবুৰীৰ এই ৰাস্তাটো আজি 70 বছৰে চৰকাৰৰ কোনো আঁচনি নাই বা চৰকাৰে এই ক্ষেত্ৰত কোনো গুৰুত্ব দিয়া নাই। গতিকে আমি বিভাগীয় বিধায়ক 62 নং বৰমা সমষ্টিৰ বিধায়ক ডাঙৰীয়াক এই ক্ষেত্ৰত দৃষ্টিগোচৰ কৰাৰ কাৰণে আহ্বান জনাইছোঁ আৰু লগতে আমাৰ পঞ্চায়তৰ প্ৰেচিডেণ্ট ডাঙৰীয়ানীক আমাৰ এই ৰাস্তাটো কৰি দিয়া আমাৰ ল'ৰা ছোৱালীসকলৰ স্কুলত যোৱাৰ কাৰণে যাতে সুবিধা হয় আৰু বেমাৰ যদি মেডিকেলত মানুহ যাবলগীয়া হয় তেতিয়াহ'লে এই ৰাস্তাৰে যাব নোৱাৰে বা কোনোবাই যদি ঠেলাৰে কিবা ঘৰত নিবলগীয়া হয় নিব নোৱাৰে। গতিকে আমি পঞ্চায়ত লগতে আমাৰ বিধায়ক ডাঙৰীয়াক অনুৰোধ জনাইছোঁ যে আমাৰ এই ৰাস্তাটো সোনকালে ব্যৱস্থা এটা কৰি দিয়াৰ বাবে অনুৰোধ জনাইছোঁ। 31 নং ৰাষ্ট্ৰীয় পথৰ পৰা আমাৰ মৰা পাগলদিয়া নদীলৈকে যাব পৰা ৰাস্তা হয় আৰু ইয়াত জনবসতি বহুত আছে। গতিকে ৰাস্তাটো হ'লে আমাৰ এই অঞ্চলৰ ৰাইজৰ সুবিধা হয়। সেইটো কথা আমি কি বুলি ক'ম আমি নাজানো যে চৰকাৰে আচলতে কৈ আছে যে অসমৰ এনেকুৱা এটা ৰাস্তা নাই যে অসমৰ ভিতৰত আটাইতকৈ নলবাৰী জিলাৰ আমাৰ ডিপটিয়া খুৰাটি মাহঘৰীয়া ৰাস্তা পদূলিবিলাক ভাল নহয়, কিন্তু আমাৰ ওচৰত ধৰ্মপুৰ সমষ্টি আছে। সেই সমষ্টিৰ ৰাস্তা পদূলি এনেকুৱা এটা ৰাস্তা নাই যিটো ৰাস্তাত মানুহ যাব নোৱাৰি। প্ৰতিটো ৰাস্তাই তেওঁলোকৰ পকী হৈছে। বোধহয় আমাৰ সমষ্টিটো বৰমা হোৱাৰ কাৰণে এই অৱস্থা হৈছে নেকি আমাৰ ধাৰণা হয়। আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক এই ক্ষেত্ৰত এই বিষয়টোৰ ওপৰত গুৰুত্ব আৰোপ কৰাৰ কাৰণে আহ্বান জনাইছোঁ। এই ৰাস্তাটোৰ চৰকাৰে যে মোক অনুৰোধ কৰি কিবা এটা যে কৰি দিয়ে এই মই সন্তুষ্ট বিৰাট অসুবিধা পাই আছোঁ। আমাৰ ৰাস্তাটোত এটা আমাৰ ৰাস্তাটোৰ বাবদ অসুবিধা মানে এটা থাকবে পানী আকাঠো বৰষুণ মাৰিলে আকাঠো হৈ যায় আৰু বৰষুণ এৰিলে আকাঠো বোকা হয়। 12 চলিয়ে থাকে এইটো বোকাটো চলি থাকে। 15-20 বছৰ আগৰ পৰা এইটো চলি আছে। এইটো আৰু কৰি দিলে আমি কৰি দিলে অলপ ভাল পাওঁ। স্কুলত যাব পাৰে অসুবিধা চাইকেল টাইকেল কাৰণে এই বেমাৰী চেমাৰী নিব পাৰি। মৰা লাছ চাছ নিয়াৰ কাৰণে অসুবিধা মৃত্যু এটা মাছ লাছটো নিব নোৱাৰি। ৰাস্তা এটা লাগে। এখন গাড়ী যাব নোৱাৰে, এখন আদৰি আহিব নোৱাৰে, এখন অঞ্জিৰত আহিব নোৱাৰে। কোনো এটা বেমাৰী নিবৰ আমাৰ উপায় নাই, কোনো এটা দিহা নাপাওঁ। আমি নাপাৰ কাৰণে আমাক ৰাস্তাটো লাগে। তাৰ কাৰণে আমি হেৰি কৰা হৈছি ল'ৰা ছোৱালী স্কুলত পঢ়িব দিব নোৱাৰা হৈছোঁ। ল'ৰা ছোৱালী নিব নোৱাৰা চাইকেল এখন যাব নোৱাৰে, এখন বাইক এখন যাব নোৱাৰে। চবৰে অসুবিধা, চব মুঠতে চব সুবিধাই নাই। কোনো সুবিধা ৰাস্তাৰ কাৰণে আমাৰ সুবিধাই নোহোৱা হৈছে একো। তাৰে কাৰণে আমি এতিয়া সেইকাৰণে আমি এইখিনি কথা ক'লোঁ যেনে লাগে আৰু চৰকাৰক আহ্বান জনা ৰাস্তাটোৰ কাৰণে আহ্বান জনা হৈছে। ৰাস্তাটোৰ কাৰণে দিয়ে যাতে আমাৰ ৰাস্তাটো সোনকালে কৰি দিয়ে। এইটো এই 40 মাহৰ ভিতৰতে ৰাস্তাটো যাতে কৰি দিয়ে, একেদিনৰ ভিতৰতে অনুৰোধ কৰি কৈছোঁ, হাত জোৰ কৰি কৈছোঁ যাতে আমাক ৰাস্তাটো দিয়ে।